নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে এছএছচি ৰিজাল্ট চালে, যি কাট অফ লিষ্ট মাৰিলে ফিজিকেলৰ কাৰণে আপোনালোকে সকলোৱে নিশ্চয় ৰিজাল্ট পালেই। এতিয়া কথাটো হ'ল, বহুতো কেণ্ডিডেটে কাট অফতকৈ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ বেছি পাই আছে। হয়তো তেওঁলোকে ভাবিছে আমি ফিজিকেল দিবলৈ নাযাম, আৰু বহুতো এনেকুৱা নতুন কেণ্ডিডেট আছে, তেওঁলোকে প্ৰথমবাৰৰ কাৰণে এছএছচি দি দিছে, গতিকে তেওঁলোকৰ অভিজ্ঞতা নাই। তেওঁলোকে কেনেদৰে প্ৰস্তুতি কৰিব? লগতে মোৰ 1 নম্বৰ বাঢ়ি আছে বা 2 নম্বৰ বাঢ়ি আছে, মই ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰিম জানো? বহুতো প্ৰশ্ন আপোনালোকৰ মনলৈ আহিছে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি কথাই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে কাট অফ পালেই যে বহুতো কেণ্ডিডেটৰ 1 নম্বৰ 2 নম্বৰ কাট অফতকৈ বাঢ়ি আছে, গতিকে তেওঁলোকে ভাবিছে আমি ফিজিকেলৰ কাৰণে প্ৰস্তুতি নকৰোঁ, বা বহুতো নতুন কেণ্ডিডেট আছে, তেওঁলোকে ভাবিছে মোৰো মাৰ্কছ কম, মই ফিজিকেলৰ কাৰণে প্ৰস্তুতি নকৰোঁ, এনেও মোৰ ফিজিকেলত ফাইনেলত নাম নাহে। কিন্তু আপোনালোকে সেইটো কেতিয়াও নকৰিব। চাওক, যিহেতু আপোনালোকে ফিজিকেলৰ কাৰণে যিহেতু আপোনালোকৰ নামটো আহিছে, আপোনালোকে ফিজিকেলৰ প্ৰস্তুতি কৰক। এই কাৰণে কৰক, আপোনালোকৰ এডভান্টেজ আছে তাত। আপোনালোকে প্ৰথম যাব, আপোনালোকে প্ৰথম ফিজিকেল দিবলৈ পাব, আৰু যোৱাবাৰ ফিজিকেলৰ লগত মেডিকেলো হৈছিলে, গতিকে আপোনালোকে মেডিকেলো দিবলৈ পাব। আপোনালোকে চাকৰিটো নাপাব পাৰে, কিন্তু আপোনালোকৰ অভিজ্ঞতা হ'ব যে আমি ৰানিং কেনেকৈ কৰিব লাগে, ক'ত ওখ আছে ক'ত আপ আছে, আমি তাত ৰানিং কেনেকৈ কৰিব লাগে, বা আমি কেনেকৈ ৰানিং কৰিলে আমি কোৱালিফাই কৰিব পাৰিম। আপোনালোকে প্ৰথম সেইটো কথা শিকিব পাৰিব। 2 নম্বৰ কথাটো হ'ল, আপোনালোকে হাইট চেষ্ট যেতিয়া জুখিব, যিসকলৰ কম আছে তেওঁলোকে অনুমান কৰিব পাৰিব যে আমি কেনেকৈ ৰুলে আমাৰ হাইটটো হ'ব, বা কেনেকৈ আমাৰ চেষ্টটো জোখা হয়, সেইখিনি কথা আপোনালোকে শিকিব পাৰিব। লগতে যিহেতু যোৱাবাৰ মেডিকেলো লগতে হৈছিলে, আপোনালোকে মেডিকেল কেনেকৈ কৰে, মেডিকেলত কি কৰে, সেইখিনি কথা আপোনালোকে জানিব পাৰিব। যেতিয়া আপোনালোকে এই গোটেইখিনি কথা জানি আহিব, আপোনালোকে নেক্সট যি আপোনালোকে এছএছচিৰ কাৰণে প্ৰস্তুতি কৰিব, তেতিয়া আপোনালোকে নেক্সট যেতিয়া দিবলৈ যাব, আপোনালোকৰ সেই অভিজ্ঞতাখিনিয়ে যথেষ্ট কাম আহিব, আৰু আপোনালোকৰ চাকৰিটো পোৱাত যথেষ্ট সহায় হ'ব। গতিকে আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। আপোনালোকৰ কাট অফত নাম আহিছে যেতিয়া, আপোনালোকে যে নম্বৰে নাথাকক, আপোনালোকে চিন্তা নকৰিব, আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰক। আৰু যিসকলো নতুনকৈ আপোনালোকে নাম আহিছে, নতুনকৈ আপোনালোকে এছএছচি দিছে, নামটো আহিছে, আপোনালোকেও প্ৰস্তুতি কৰক, আৰু আপোনালোকৰ এই অভিজ্ঞতাসমূহে আপোনালোকক নেক্সট ইয়েৰত এছএছচি জিডিত চাকৰি পোৱাত যথেষ্ট সহায় কৰিব। সেইখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, এইখিনি আপোনালোকৰ এডভান্টেজে হ'ব। গতিকে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰক এতিয়া। তাৰপিছত আপোনালোকে ফিজিকেল দিয়ক, মেডিকেল দিয়ক, সেই অভিজ্ঞতাসমূহে আপোনালোকক চাকৰি পোৱাত যথেষ্ট সহায় কৰিব। আপোনালোকে হয় নে নহয় মোক কমেণ্ট কৰিব যেতিয়া আপোনালোকে চাকৰি পাব। গতিকে আপোনালোকে চিন্তা নকৰিব, আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক, আৰু আপোনালোকে আজিৰ পৰা প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিয়ক। আৰু আপোনালোকে যদিহে বিচাৰে যে 5 কিলোমিটাৰটো আমি কেনেদৰে ৰানিং কৰিম, বা কেনেদৰে ৰানিং কৰিলে আমি 24 মিনিটৰ ভিতৰত কোৱালিফাই কৰিব পাৰিম, সেইখিনি কথাও যদি আপোনালোকক লাগে, মই নেক্সট ভিডিঅ' এটা দিম যে আপোনালোকে কেনেদৰে প্ৰস্তুতি কৰিব লাগিব, কেনেদৰে প্ৰেক্টিচ কৰিলে আপোনালোকে কোৱালিফাই কৰিব পাৰিব। নেক্সট যদি আপোনালোকক লাগে, আপোনালোকে কমেণ্ট কৰিব, তাৰ ওপৰত মই সম্পূৰ্ণভাৱে এটা ভিডিঅ' দিম, আৰু আপোনালোকে ভিডিঅ'টো চাই সেইমতে প্ৰেক্টিচ কৰিব। আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকে 24 মিনিটৰ ভিতৰত কোৱালিফাই কৰিব পাৰিব। আপোনালোকক মই কথা দিলোঁ। মুঠতে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো লাগে নে নালাগে। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।